কথাবোৰ অলপ খোলাখুলিকৈ কোৱাচোন। মোৰ ল'ৰাটোক এখন বাইক লাগে। মই একো নাজানো, মোৰ লগৰ চবৰে বাইক আছে, মই লাজ নাপাওঁ নেকি সিহঁতৰ আগত? সাধাৰণ যদি বাইকখনে দিব নোৱাৰা, জন্ম দিছিলে কিয়? কি কৰিম ভাবিয়ে পোৱা নাই। দিয়া ভাগি নপৰিবা, কাইলৈ এবাৰ তাক মোৰ ওচৰলৈ লৈ আহিবা, মই বুজাম তাক। আৰু এতিয়া এইখিনি লৈ যোৱা। হ'ব হ'ব। ককাইদেউ, আহা সোমাই বহা। কি হ'ল ডেকা ল'ৰা, তোক বোলে বাইক লাগে? এইবোৰ অত্যাচাৰ কিয় কৰোঁ বাৰু কচোন? মাৰ এজনীয়েনো কিমান কৰিব? তোৰ কাৰণে মাৰৰ সোণৰ গহনা বন্ধকত দিব আহিছে, তোৰ বেয়া লগা নাই তোৰ? সেইকাৰণে আজিৰ পৰা নিজকে প্ৰতিজ্ঞাবদ্ধ হ যে আজিৰ পৰা মই ভালকৈ পঢ়িম আৰু নিজৰ টকাৰে এখন বাইক ল'ম।